বন্ধুসকল স্বাগতম মোৰ চেনেলটোলৈ আৰু আজি ফুৰিবলৈ গৈ আছোঁ আমি একদম ৰাতিপুৱা মৰ্ণিং কৰিলোঁ মৰ্ণিং ৱাক কৰি মেলি আমি ৰাস্তা অলপ ৰখি লৈছোঁ আৰু আজি গৈ আছোঁ NL লখিমপুৰ আৰু আপোনালোকে ব্লগটো চাই থাকিব একদম স্কিপ নকৰিব। আৰু গা চা ধুই মেলি এতিয়া ওলাই লৈছোঁ একদম পূৰা যাম আৰু ওলাই ল'লোঁ আমি এতিয়া গৈ আছোঁ NLP আৰু ব্লগটো চাই থাকোঁ। আৰু ফাইনেলি আমি বৰ্তমান লখিমপুৰত আছোঁ আৰু লখিমপুৰ পাৰ গ'লেহি মোৰ লগৰ ল'ৰাটো ৰুমত আছিলোঁ। আমি বহুত ধুনীয়া ধুনীয়া জেগা ফুৰিবলৈ যাওঁ। পূজা মণ্ডপ চণ্ডপ দেখা মজা আছে আৰু ধুনীয়া ধুনীয়া জেগাবিলাক দেখা দিওঁ। আপোনালোকে ব্লগটো চাই দিব মজা। ফাইনেলি লগ পাই গ'লোঁ ৰিম্পল আৰু এয়া মৃদুল আৰু আমি তাৰপাছত আমি চবকে দেখাম। আৰু বন্ধুসকল আমি বৰ্তমান ওলাই আহি আছোঁ গোটেই তিনিটা একেলগে। আৰু বন্ধুসকল আমি আহি আছোঁ একদম পূজা মণ্ডপলৈ, একদম পূজা মণ্ডপ দেখাম আপোনালোকক। এইটো ৰমানী চুক বুলি কয় আৰু আগত আছে কি বৰমীয়া তিনিআলি আৰু আমি তাৰ পাছতে পাম। গান্ধী পাৰ্কত আহি বহুত মজা লাগিলে আৰু মোৰ লগত আৰু আপুনি যদি নাই আহা ইয়ালৈ একবাৰ আহি চাব কি মজা জেগা। আৰু গাইজ গান্ধী পাৰ্কৰ পৰা আমি ঘৰলৈ ঘূৰি গুচি আহিলোঁ কাৰণ বহুত ৰাতি হৈ গ'ল আৰু বহুত দেৰিকৈ থকাটো বেয়া কথা। আৰু শেষত এটাই কথা কওঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কেতিয়াও নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একদম নাপাহৰিব। গুড বাই, আজিলৈ সমাপ্ত।